ও কণী লৈছে না নাই কিয় তোর কণী ভাল নহয় কলা ও এই কণীৰ কালাৰ কেতিয়াৰ পৰা কলা হ'ল ই কিন্তু বেয়া কথা কোৱা নাই মোক 10 দিনৰ এটা গা ধুব পাৰি দে হাতী তোক চালেই গম পোৱা যায় যে তই গা ধোৱা নাই তাৰে পৰা গুছ নহলে তে মারবো মাৰো নেকি এতে থিয়লে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মই নতুন এটা ভিডিঅ' লৈ বাকি আজি আছে বম্বেক্স মেলা বুলি কিবা আমাৰ ইয়াতে মানে নৰ্থ ইষ্ট বম্বেক্স মেলা পাতা হৈছে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় অলপ দূৰে এই কাৰণে ৰাতি একদম জেকেট মাৰি গুটেই ওলাইছো কি এইফালে আছে আমাৰ পাটোৱাৰী দা এইফালে আছে আমাৰ হাহৰ কণী ইফালে আছে আমাৰ শেফ ৰাফেল দা এইফালে আছে আমাৰ জমশেৰ গাইৰাল আৰু এইফালে আমাৰ লগত নতুনকে আজি এড হৈছে ফিচাৰ জেক্স কি খবৰ গুৱাহাটীত যাই কেনে লাগছে গুৱাহাটীত থাকি কেনে লাগছে কি খাই আছা কি খা এতিয়া গাইছ ইবা কি খাই আমি কেনকে জানিম নকয়ো ৰাখো এটা কি হাওৰ কণী ৰেডি যাব ৰেডি আই এম এক্সাইটেড আৰু এইফালে আছে আমাৰ শেফ ৰাফেল ৰেডি না ৰেডি ইফালে তো জানে ই ৰেডিয়ে থাকে অকল খোৱাকেই থাকে তাতে যে খোৱা পাব ই জানে আৰু এইফালে আছে আমাৰ জমশেৰ গাইৰাল ৰেডি না যাব ঠিক আছে তো গাইছ এতিয়া সোনকালে যাব লাগে ৰাতিয়ে চশমা আৰু কি কৰিম আৰু উপায় নাই দিনততো আপিবিলাকে নাচায়ে ঘূৰি এই ৰাতি হলেওতো চাব পাৰে তো ধুনীয়াকে এতিয়া যাওঁ তাৰপিছত গৈ কিনে দেখাই আছো কেনে ধৰণৰ কি মেলা দাদা এটো ৰাতি আপি চাৰ কাৰণে নহয় দিনতে ৰ'দৰ কাৰণে পিন্ধা যায় দিনত ৰ'দৰ কাৰণে ইফালে আপিয়ে যাব নালাগে মোক তুমি আকৌ দেখাবনি কয় গাটা চাটা হুমে লগতে আমো মাৰা যাম মলে মই মৰিম দে ইমান সেই দেখাব নালাগে ভাল নিজৰ কেনবা দেখি সেইকাৰণে মোকো কৈ আছে একলাই মোৰ আমাক কিয় নিয়া লগত ই মানে মোক চাই জ্বলছে কোনবা আপিয়ে যদি মোৰ ফালে ঘূৰি চুৰি চাই যে গাৰ্লফ্ৰেণ্ড হৈ যায় কিবাকে ই জ্বলছে অ গাইৰাল ই মোক চাই জ্বলছে না মানে তুই যোনটো আপি চাই আছা এই পটাব চেষ্টা কৰি আছে বদমাইশ নহয় দে হা বিৰাট বদমাইশি এইফালে নাযাবি মুণ্ডা ছিঙি যাব এতিয়া ইয়াতে থাকি লাভ নাই আপিৰ কথাটো বহুত কৈছো বলিতা তাতে যাই যে তুমি কি চাবা বম্বেষ্টিক মেলা আমি জানো সোনকালে যাব লাগে সেইকাৰণে না বিৰাট মেলা চাবা নই পইচা না নাই 1 টাকাও নাই ইটো নানেই পইচা যদি না নাই নম কি আমাৰ টোটেল খৰচ আছে খাব ৰাতি আমি যি খাওঁ তাও নাই খাব বাৰে কৈ আছে আজি নাযাও নেকি হাতী নিচিনা মানুহ এটাক লৈ যাম পইচা নোহোৱাকে পইচা পাতিৰ কি ইমান টেনচন লৈ নাই পইচা পাতি টেনচন নাই না ই কি কৰিব কণী পাৰি তাতে বিক্ৰী কৰি থৈ কণী দিব পাৰা এনে কিন্তু টেনচন নাই কণী চণী দিব পাৰিলে তাতে বিক্ৰী কৰিম এনে হাঁহৰ কণীৰ দাম কিমান 20 টকা হালি ন 14 টকা হালি হ'ব এতিয়া কিন্তু মোৰ একদমেই টেনচন নাই কাৰণ তুমি কণী দিব যিহেতু পাৰাই তো গাইজ ধুনীয়াকে আহি পালো আৰু মোৰ পিছফালে চাব মানুহৰ অৱস্থা চাইছে নাই সেইফালে অকল মাথা কি তাতে অলপ ভাষণ চলি আছে আপোনালোকক ধুনীয়াকে অলপ পিছত দেখাই আছো ইয়াৰ পৰা গোটেই দেখাবি নেকি তাতে ভিতৰত যাই চাৱা যাম দে ৰ আহি পোৱাই নাই থিয় হবই পৰা নাই ভিতৰত যাব লাগে কি দেখা পাইছা কি দেখা পাইছা কি জানো মানে গাইছ সিহঁতক আৰু কি কম কবাত আহিলে ভালকে থিয় হব নিদিয়ে কিবা এটা যে ইয়াৰ পৰা চাই কেনে যাম যে আপোনালোকক ধুনীয়াকে দেখাম আমি চাম সেইখিনি ঠাইত যায় নাই নৰি ডাইৰেক্ট আহি এন্ট্ৰি ল'ব লাগে তই দিনতে দেখা নাপা তই এই ৰাতি এৰ পৰা তাকে লৈ দেখা পাবি জল ভিতৰত খেলাই হাওৰ কণী কি মাৰো নেকি এক তাক মাৰোৱে নেকি হাঁহৰ কণী অকল আহি কবাত আহিলেই দৌৰি থাকে মাৰিয়ে লো তোক তো গাইছ উপায় নাই আৰু ইহঁতৰ জ্বালা যন্ত্ৰণাত যাবই লাগিব ভিতৰ ফালে অলপ তাতে ভাবিছিলো থিয় হওঁ ভালকে ইয়াৰ পৰাই চাই লওঁ কিন্তু নৰি যাবই লাগে এতিয়া ভিতৰ ফালে এতিয়া শান্তি হৈছে হাঁহৰ কণী এতিয়া আৰু গাৰ্লফ্ৰেণ্ডে মেছেজ দিছে নেকি মোবাইলটো যে ওলাইছা মাৰিম চাবি হা কি চাই নাই মই চাই আছো এই গেট চাৰিওফালে বাউণ্ডাৰী একোৱে নাই কি বনাইছে ইখানতে 2 লাখ গৈছে 2 লাখ তো দেখা নাই এইগিলা ডিজাইন এই জাপি চাপি লাগে দিছি চব আমাৰ ঘৰত এটা বনাইছিলো
520 টকা লৈছো সেইটো আৰু ঘৰৰ বাৰীৰ বাঁহ কাটি অলমে থৈ দিছিল বা নহয় নেকি এইটো বাঁহ নহয় এইটো পোষ্টাৰ এইগিলা দেখা নাই কি জাপি বান্ধি আনিছে এইগিলা এই শৰাই আছে তো তাৰে পৰা গুচ নহ'লে এতিয়া মাৰব মাৰো নেকি ইয়াতে থিয় হলে এতিয়া গাড়ী অহাৰ কাৰণে গেট বনাইছে এইখন তোক থিয় হবা বনাইছে কুত্তা যা আগত দেখি যা গা ধোৱা গা ধো গাইৰেল এইটো ডিজাইনৰ কাৰণে বনাইছে তাতে গা ধুলে মাৰব তাতে কি লিখা আছে আই লাভ পেটছ ন মই অলপ ইংলিছ কম জানো এইটো তাতে আই লাভ পেটছ লিখা আছে গা ধোৱা লেখা আছে এপিনে তুমি পঢ়ছিলা কোনখন কলেজৰ পৰা 10 পাছ কলেজ পোৱা নাই মানে দে বুজি পাইছো মই মোৰো একে অৱস্থা কিন্তু বেয়া কথা কোৱা নাই মোক 10 দিনৰ পৰা গা ধুব পাৰি দে হাতী তোক চালেই গম পোৱা যায় যে তই গা ধোৱা নাই হয় না গা নুধুৱে ইয়াক চালেই গম পোৱা যায় বনৰীয়া হাতী আৰু গাইছে এইফালে চাইছে না নাই কি ধুনীয়াকে ফটো শ্বুটৰ কাৰণে একদম বঢ়িয়া ঠাই বনাই দিছে কি দাদা ক'ৰ পৰা আহিছা ইমান দূৰৰ পৰা এই মেলা চাব কেনে লাগছে চাই ভাল লাগছে নেকি সব ঘুরছা দে বঢ়িয়া এনে চকরি চাইছা না চকরি আপি চাইছা লুচ্ছা আছে কিন্তু এনে কিন্তু চালে গম পোৱা নাযায় লুচ্ছা আছে বুলি কিন্তু বিৰাট লুচ্ছা নাম্বাৰ 1 মেলা তুমি জানা সেইকাৰণে ঠিকে আছে এইটো নাম্বাৰ 1 নহয় নাম্বাৰ 3500 ইমান জাগা আহিলো অলপ ভোক লাগছে কিবা অলপ খাব পাৰিলে কিমান জাগা আহিছা কেই কিলোমিটাৰ আহিলি ঘৰৰ পৰা বহুত মানে কিমান বাইকত উঠলো নাই বহিলো গমেই নাপালো 5 মিনিট হৈছে না ঘৰৰ পৰা আহিছো আমি বেছি হৈছে নামাৰ বিদে ঘৰৰ পৰা আহিছো 5 মিনিটো হোৱা নাই ইয়াৰ বোলে ভোক লাগিলে পইচা কিমান লৈ আহিছে ই কিমান লৈ আহিছা তই যে মাৰিব মানা কৰা নামাৰি তোক কি কৰিম কণী পাৰ তেনেহ'লে কণী খিনি পাৰ তই বিক্ৰী কৰিম এতিয়া কণীৰ কাষ্টমাৰ বিচাৰচোন পইচাৰ কাৰণে ক'ত কি যায় তাৰ কণী নলয় তাৰ যে দুটা কণী আছে দুটা ল'ব কণী লৈছে না নাই কিয় তোৰ কণী ভাল নহয় কলা এই কণীৰ কালাৰ কেতিয়াৰ পৰা কলা হ'ল লাৰু তো গাইছ এইফালে ধুনীয়াকে ষ্টেজ বনোৱা হৈছে চাব পাৰে সেই মঞ্চত কি লাইটিং লগাই একদম ধুনীয়াকে ৰাখিছে বাকী এইফালে চাব পাৰে আপোনালোকে ধুনীয়াকে নামটো লিখি দিয়া আছে ইয়াতে আৰু মানুহ আমিনুল ভাই ভোক লাগছে তই তাতেও কৈছা ভোক লাগছে মোৰ এতেও আহি ইয়াৰ লগ ধৰছা এই হাতীৰ তোৰ প্লেটৰ আধাই খাব সেইকাৰণে তোক বাৰে কৈ আছে কিবা খোৱা সিহঁতক কণী দুটা যে বিক্ৰী কৰবি আৰু বিক্ৰীটো কৰবাই লাগব তোৰ হে যাব কণী ই নিদিয়ে না কণী হাতীয়ে কণী নাপাৰে খাবি কণী বিক্ৰী কৰছা কৰিলো আগত সেইখিনি বিক্ৰী কি চাই কি আছে খুৱাম কিন্তু পইচা ইয়াতেতো সৰু চলি বুলি ফ্ৰীত নিদিয়ে না ৰিকুৱেষ্ট কৰা গাইৰেল এইটো আমাৰ ঘৰ পাইছা কাক 50 টাকা আছে যদি কিয় থিয় হৈ আছে আহা খাব লাগে গাইজ সঁচাকে ক'ব গ'লে মানে চবৰে অলপ ভোক লাগছে হলে উপায়তো নাই এতিয়া কি কৰো পইচা নাই মোৰ ওচৰত 50 টকাত কি পাম এতিয়া ইয়াতে চাহ আছে ন কিবা খুৱাই আছো বঢ়িয়া বস্তু খুৱাম এই দেখাই আছো কি খুৱাই আছো সিহঁতক তো গাইজ আহি ফাইনেলি হোটেল এটা পাইছো য'ত আমাৰ বাজেটত মিলিব দে ব যা কি চাই আছা মোৰ ফালে নবহা কি হ'ব
কি আছে হোটেল হোটেল আমাক এই হোটেলক লৈছা নি চাহ আৰু সেই বিস্কিট হ'ব না পেট ভৰাই খুৱাম কিন্তু মই ভাবছিলো 5 ষ্টাৰ হোটেল 5 ষ্টাৰ হোটেল বেটা কণী দিব পৰা নাই আজি চাবি 50 টকা এটা ভাগ্য ভাল তাৰ ওচৰত আছিল নহ'লে কি খালি হয় মইতো পইচা লৈ অহা নাই কি হৈছে ৰাতি ভাত নোখোৱাৰ কথা ৰাতি ঘৰ যে ভাত খাব লাগিব ৰাতিয়ে কণী দিবা লাগব 50 টকা তাৰ ঘূৰাই দিবা লাগব আজিয়ে এতিয়া লাল চাই যোৱা বহা গাখীৰ চাহ ইমান ক'ব নালাগে বাবু জানো কোনে কিমান হেই যোৱা যোৱা বহা বহা জমশেৰ গাইৰেল ইও মানে পুৰা ধান্দাতে আছে যে ইহঁতৰ লগত ময়ো অলপ খাবই পাৰো নেকি কিন্তু নাই নৰে না কেনে লাগছে খাই এই খোৱা ভাল লৈছা হা মই ইমান দূৰৰ পৰা লৈছা মই ভাবছো কিবা বিৰিয়ানী চিৰিয়ানী আজি খাম বিৰিয়ানী খা ঘৰৰ পৰা পইচা কিমান লৈ আহিছা আৰে পইচাটো আনা না মোক লৈছা যি না লগো যি দিছো হে ভালকে খা তো গাইছে তে ধুনীয়াকে চাহখিনি খাই লওঁ তাৰ পিছতে পিছফালে কিবা খেলা বস্তু চস্তু আনছে তো তাতে গৈ কিনে ধুনীয়াকে দেখাই আছো আৰু ইয়াতে যি চাউণ্ড বাপৰে বাপ একো ভালকে শুনাই নাযায় কি চাহ এই আমি চাহটো হ'ল লগত অলপ মিঠাই হ'লে ভাল লাগে চাহৰ লগত মিঠাই ক'ত দেখা পালি মিঠাই দেখা পাইছা এতিয়া মাৰিম মাৰিম বুন্দা চৰু আছৰাম চাবি তাতে খাই কেনে লাগিল ভালে লাগছে অলপ আৰু খাব পালে ভাল লাগে অলপ আৰু খাব পাৰিলে ঘৰত গৈ কণী দুটা দিবি বিক্ৰী কৰিম তো গাইছ চাব পাৰি কি ধুনীয়া বস্তু এটা ইয়াতে আনিছে হাও মইতো ইয়াতে উঠোই নেকি হা ইয়াতে উঠিম মই ও কি কই ও বাবু তই তাতে উঠবি আজি নাকি দে ও তাৰে হাৱা গোটেই গুচি যাব দেখোন তই উঠলে ঐ বাবু মাৰা মেলাক ঐ বাবু ক'ত কাক মাৰামাৰি লাগব দিয়া লাগবা দিছো সৰু উঠবা পাৰিম না দাদা পইচা অলপ বেছিকে দিম সেই নৰি কিয় নৰি চিনেমাত পাৰি মই ডাঙৰ বাবু ক'ত উঠা ক'ত উঠা এতিয়া তাতে উঠা এগলাতে ফুটি গেলি তি কোনি দাম ভরবো হা এই নুফটো না মই সৰু চলি আইও হব বুঢ়া হিলকে আইয়া হব এ হাইদি ঘৰত দেখি তো গাইছ তাৰে পৰা ধুনীয়াকে ওলাই আহিলো তাতে ইমান হাল্লা একো শুনাই নাযায় তো যিখিনি দেখাব পাৰিছিলো সেইখিনিয়ে ভালকে চাই ল'ব আকৌ পাৰিলে আৰু মোৰ মাতৰটো অলপ প্ৰব্লেম হৈয়ে আছে কাৰণ আমাৰ কলেজত আজি ফেচাছ আছিল ইমান চিঞৰিছো গাইছ একদম মাত চাত বহি গৈছে আৰু মাতৰ লগতে এই জিভা কাটিছে মোৰ কাৰণটো হৈছে আমাৰ হাঁহৰ কণী এই ইয়াৰ পিছৰ পৰা যদি এনেকে জঁপিয়াই থাকা এনে মাৰিম তোক হা তো গাইজ ঘৰত গৈ কিনে ধুনীয়াকে ঔষধ খাব লাগিব কাৰণ বিৰাট বিষাই আছে তো আজিৰ ভিডিঅ'ত মাত্ৰ ইমান আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাকী কালিৰ পৰা আমাৰ খানাৰ সিৰিজটো আকৌ আৰম্ভ কৰিম কেনে এক্সাইটেড না বাই ফুল্লি